এয়া দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱদৌল। এয়া শিৱদৌলটোৰ মূল প্ৰৱেশ দ্বাৰ। এইফালেৰে আমি ভিতৰলৈ সোমাই গৈছোঁ আৰু বহুত বান্দৰ দেখিবলৈ পোৱা গৈছে। মন্দিৰটোত বহুত বান্দৰ আছে, এয়া চাওকচোন কিমান বান্দৰ আছে। মন্দিৰলৈ সোমাই যোৱাৰ বাটতে দুয়োকাষে ধুনীয়াকৈ মানুহ বহিবৰ বাবে বেঞ্চৰ ব্যৱস্থা কৰা হৈছে। যিহেতু দূৰ দূৰণিৰ পৰা মন্দিৰটোলৈ মানুহ আহে। বৰ্তমান কৰোনা মহামাৰীৰ বাবে ভক্তৰ সমাগম নিচেই তাকৰ। মন্দিৰটোৰ চাৰিওফালে 4টা মন্দিৰ আছে আৰু মাজভাগতে মূল শিৱ মন্দিৰ। এয়া বাহিৰতে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰা হৈছে। এইফালে এয়া দুৰ্গা মন্দিৰ। ভক্তপ্ৰাণ ৰাইজে এইদৰে বাহিৰতে চাকি জ্বলাইছে। এইফালে আহি মন্দিৰৰ সোঁফালে এয়া গণেশ মন্দিৰ। এয়া গণেশ মন্দিৰ আৰু গণেশ মন্দিৰৰ পিছৰ ভাগত সূৰ্য মন্দিৰ অৱস্থিত। এয়া চাওকচোন সূৰ্য মন্দিৰ। ইমান সুন্দৰকৈ মন্দিৰভাগ নিৰ্মাণ কৰা হৈছে। এয়া সূৰ্য মন্দিৰ। চাৰিওফালৰ পৰিৱেশ চাওক কিমান সুন্দৰ। সেউজীয়া বাগানৰ মাজতে অৱস্থিত নেঘেৰিটিং শিৱদৌল। এইফালে আহি বিষ্ণু মন্দিৰ অৱস্থিত। এয়া চাওক মন্দিৰৰ চাৰিওফালৰ পৰিৱেশ কিমান সুন্দৰ। এই মন্দিৰভাগ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিস্থাপিত কৰিছিল। দেৰগাঁৱলৈ অহাৰ বাটত অৰ্থাৎ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 1-2 কিলোমিটাৰ নিলগত অৱস্থিত এই নেঘেৰিটিং শিৱদৌল। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌল। এয়া চাৰিওফালৰ সেউজীয়া পৰিৱেশ কিমান মনোমোহা চাওকচোন। আপোনালোক যদি দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌললৈ অহা নাই তেনেহ'লে এবাৰ আহিব। খুব সুন্দৰ পৰিৱেশৰ মাজত এই মন্দিৰভাগ অৱস্থিত। ঐতিহাসিক দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলত প্ৰত্যেক দিনাই ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ দেখিবলৈ পোৱা যায়। বিশেষকৈ শিৱৰাত্ৰি আৰু শাওণ মাহৰ প্ৰতিটো সোমবাৰত যথেষ্ট ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। কিন্তু বৰ্তমান কৰোনা মহামাৰীৰ বাবে ভক্তৰ সমাগম নিচেই কম। এয়া মন্দিৰৰ চাৰিওফালৰ পৰিৱেশ চাওকচোন কিমান সুন্দৰ আৰু মন্দিৰভাগ কিমান সুন্দৰকৈ আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল। এয়া মন্দিৰভাগ দেখিলেই অনুমান কৰিব পাৰি। সেউজীয়া চাহপাতৰ বাগানৰ মাজতেই অৱস্থিত এই মন্দিৰভাগ। এয়া চাৰিওফালৰ মনোমোহা দৃশ্য চাওকচোন কিমান সুন্দৰ। আপোনালোকৰ কোন কোন নেঘেৰিটিং শিৱদৌললৈ আহিছে মোক কমেণ্টত জনাবচোন। আৰু ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মই কিবা নতুন ভিডিঅ' বনালে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। এয়া মন্দিৰৰ পৰা আমি ওলাই অহা দৃশ্য।